নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ বাৰ্তা হৈছে অসমীয়া মানুহৰ ওপৰত অন্যায় বা আক্ৰমণৰ অভিযোগ উঠিলে চৰকাৰ আৰু জনপ্ৰতিনিধিসকল কিয় নীৰৱ হৈ থাকে আৰু তেওঁলোকৰ স্থিতি স্পষ্টভাৱে কিয় প্ৰকাশ নকৰে, তাক লৈ উৎপল শৰ্মাই কি ক'লে জানো আহক। অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত যদি কোনো অনা অসমীয়াই অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলায়, প্ৰহাৰ কৰে বা অসমীয়া বিৰোধী শ্লোগান দিয়ে, তেন্তে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। যদি চৰকাৰে ভাবিছে যে অসমীয়া মানুহে সকলো অপমান আৰু অন্যায় নীৰৱে সহ্য কৰি বহি থাকিব, তেন্তে সেয়া এক ভুল ধাৰণা। জনসাধাৰণে সময়ত ইয়াৰ বিচাৰ নিশ্চয় কৰিব। এই ঘটনাৰ পিছত বিভিন্ন জাতীয় দল সংগঠন, ছাত্ৰ সংগঠন আৰু সচেতন নাগৰিকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে। আৰক্ষী আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, চৰকাৰ ক'ত? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সংশ্লিষ্ট জনপ্ৰতিনিধিসকলে এই ঘটনাৰ বিষয়ে স্পষ্ট স্থিতি কিয় প্ৰকাশ কৰা নাই? বিধায়ক বিজয় গুপ্তাই নিৰ্বাচনৰ সময়ত খিলঞ্জীয়া অধিকাৰ, অসমীয়া স্বাৰ্থ আৰু জাতীয় পৰিচয়ৰ বিষয়ে বহু কথা কৈছিল। কিন্তু এনে এক স্পৰ্শকাতৰ ঘটনাৰ পিছতো তেওঁৰ উদ্যোগ বা স্পষ্ট মন্তব্য জনসাধাৰণে দেখা নাপালে। সেইবাবে মানুহে প্ৰশ্ন কৰিছে, অসমীয়া মানুহৰ ওপৰত অন্যায় হ'লে বহু নেতা কিয় নীৰৱ হৈ থাকে? বিহুৰ সময়ত সংঘটিত কিছুমান অপমানজনক ঘটনাই ইতিমধ্যে অসমীয়া সমাজক ব্যথিত কৰিছিল। তাৰ পিছত পুনৰ অসমীয়া যুৱক-যুৱতীৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। কম সময়ৰ ভিতৰতে বাৰে বাৰে এনে ঘটনা সংঘটিত হোৱাটোৱে জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। মই প্ৰথমে এজন ভাৰতীয় আৰু তাৰ পিছত এজন অসমীয়া। ভাৰতৰ সকলো নাগৰিকক সন্মান কৰাটো মোৰ দায়িত্ব। অসমৰ মাটিত যিসকলে জীৱিকা, ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ সন্ধানত আহি বসবাস কৰিছে, তেওঁলোকে নিশ্চিন্তে নিজৰ জীৱন গঢ়ক। ইয়াত কাৰো আপত্তি নাই। কিন্তু অসমত থাকি অসমৰ ভাষা, সংস্কৃতি আৰু স্থানীয় মানুহক আত্মসন্মান কৰাটো কেতিয়াও সহ্য কৰা নহ'ব। অসমীয়া মানুহ ধৈৰ্যশীল, শান্তিপ্ৰিয় আৰু গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী। কিন্তু ধৈৰ্যক দুৰ্বলতা বুলি ভুল বুজিব নালাগে। যেতিয়া কোনো সম্প্ৰদায় বা গোটৰ ওপৰত অন্যায় হয়, তেতিয়া চৰকাৰ আৰু প্ৰশাসনে একে মানদণ্ডেৰে ব্যৱস্থা লোৱা উচিত। আইন সকলোৰে বাবে সমান হ'ব লাগে। সেয়েহে এই ঘটনাৰ সম্পূৰ্ণ তদন্ত, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু চৰকাৰৰ স্পষ্ট স্থিতি জনসাধাৰণে আশা কৰে। অসমীয়া মানুহে ন্যায় বিচাৰে, সংঘাত নহয়, সন্মান বিচাৰে, অপমান নহয়, আৰু সকলো নাগৰিকৰ বাবে সমান ন্যায় বিচাৰ হ'ব লাগে।